हेलो फ्रेंड्स की खबर आशा करूँ সকলো ভালে আছে। আজি আমাৰ ৰক্স বয় চেনেলটোত মানে আজিৰ পৰা আপোনালোকে সদায় এটি নতুন ভিডিঅ' চাবলৈ পাব। গতিকে আমাৰ আজি ভিডিঅ'টো কৰা হৈছে হাতৰ ওপৰত। আমি ৰাস্তাই পদূলিয়ে যাক যেনেকৈ লগ পাম তেখেতলোকক আমি হাতৰ দিম আৰু তেখেতলোকে আমাক উত্তৰ দিব। উত্তৰৰ বিনিময়ত আমাৰ ফালৰ পৰা এটা উপহাৰ থাকিব। গতিকে আজি আমাৰ মাজত ৰাহুল আছে, মোৰ বন্ধু। ৰাহুলে প্ৰশ্নবিলাক সুধিছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাব ৰক্স বয় চেনেলটোত। মানে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, আজিৰ পৰা আমি ৰেগুলাৰলি ভিডিঅ' দিম বুলি আপোনালোকক কথা দিছোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব আৰু এতিয়া ভিডিঅ'টো চাওক। থেংক ইউ। আপোনাক এটা প্ৰশ্ন সুধিম আৰু আমাৰ চেনেলটোৰ নাম হৈছে আপোনাৰ ৰক্স বয়ছ। তো আপোনাক এটা সুন্দৰ হাতৰ টাইপ কুৱেশ্যন সোধা হ'ব। যদি আপুনি কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ দিব পাৰে আপোনাক এটা আমাৰ ফালৰ পৰা উপহাৰ দিয়া হ'ব। এইফালে আহা না, আপুনি আহক, ভাল লাগিব। আপুনি আহক, একো নহয় বাইদেউ, জাষ্ট 1 মিনিট সময় ল'ম বা 2 মিনিট। তো আমাৰ হাতৰটো হৈছে যে দিলে নাখায়, নিদিলে খায়। দিলে নাখায়, নাখায়, নিদিলেহে খায়। নিদিলেহে খায়। কি বস্তুটো কি? দিলে নাখায়, নিদিলে খায়। এইটো হেৰি গৰুৰ মুখত যে হেৰি দিয়ে, এইটো দিলে খাব নামটো কোৱা, শুদ্ধকৈ কোৱা। নামটো শুদ্ধ কোৱা। বুলি কয়। শুনা নাই, আমাৰ অসমীয়া ভাষাত শুদ্ধ নামটো কওক, কি বুলি কয় এইটো? মুখুৰা। শুদ্ধ তোমাৰ নামটো কি? আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন ইয়াকে সুধিছোঁ, উইনাৰ হৈছে। তোমাৰ নামটো কৈ দিয়া। তো আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। কৈ দিয়া, সকলোৱে ছাবস্ক্ৰাইব কৰিব। ৰক্স বয়ছ আৰু শ্বেয়াৰ কৰি দিব। অ'কে। তো আমাৰ আজি গিফ্টটো তুমি পালা, লোৱা চকলেট দিয়া আৰু ভিডিঅ'টো অকল লাইক কৰি দিব। দিয়া বাৰু, ভাল লাগিছে। এটা উপহাৰ দিয়া হ'ব, সৰু উপহাৰ, যদিহে শুদ্ধ উত্তৰটো দিব পাৰে। আৰু প্ৰশ্নটো হৈছে যে পাত আছে ডাল নাই, কথা আছে মাত নাই। পাত আছে ডাল নাই, পাত আছে ডাল নাই, কথা আছে মাত নাই। একেবাৰে সহজ হয়, কাৰণ কুৱেশ্যনটো টান, মানে এনচাৰটো একদম সহজ হয়। আপুনি ট্ৰাই কৰক এবাৰ। বৌয়ে পূৰা ভাবি আছে, দাদা এবাৰ কেমেৰাত চাই দিব এইফালে। পাত আছে ডাল নাই, কথা আছে মাত নাই। মাত নাই। পাত আছে ডাল নাই, কথা আছে মাত নাই। যদি শুদ্ধ উত্তৰ দিব পাৰে আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ দিয়া হ'ব আপোনাক। আৰু অলপ টাইম লওক, ভাবক, অলপ ভালকৈ ভাবি চাওক। মাত নাই, পাত আছে ডাল নাই। পাত আছে ডাল নাই। নোৱাৰে যদি মই কৈ দিছোঁ, শুদ্ধ উত্তৰটো হৈছে কিতাপ। কিতাপ এতিয়া একদম সহজ যেন লাগিছে নাই? কিতাপ হয়, কিতাপৰ পাত আছে তো ডাল নাই, আৰু আমি যিখিনি পঢ়ো কথা হয় তাৰ মাত নাই। ঠিক আছে, ধন্যবাদ মূল্যৱান সময়খিনি দিয়াৰ বাবে। মোৰ প্ৰশ্নটো হৈছে যে উত্তৰটো কি? আপোনাৰ নামটো? দুলুমণি গগৈ উইনাৰ হৈছে। মই কুৱেশ্যনটো ক'বই নাপালোঁ, খুব সুন্দৰকৈ উত্তৰ দিছে। আচলতে বহুত ডিফিকাল্ট কুৱেশ্যন হয়। মই আগৰ ভিডিঅ'টো সুধিছোঁ, মানে কোনো পৰা নাছিল, তো থেংক ইউ থাকিল তোমাক। আৰু আমাৰ গিফ্টটো তোমাক দি দিছোঁ। এক ছেকেণ্ড গিফ্টটো এইটো আমাৰ ফালৰ পৰা গিফ্টটো। Thank you. আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। Like, share and subscribe, please. অ'কে, থেংক ইউ। যদি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিব পাৰা তোমালোকক দিয়া হ'ব এটা আমাৰ চেনেলৰ ফালৰ পৰা সৰু উপহাৰ। তো প্ৰশ্নটো হৈছে যে মানুহৰ গা ধুওঁতে কি বস্তু সৰু হৈ যায়? চাবোন। শুদ্ধ উত্তৰ। তোমাৰ নামটো? মায়ুৰী চাংমাই শুদ্ধ উত্তৰ দিছে, উইনাৰ হয়। আমাৰ আজিৰ শ্ব'ত দ্বিতীয়জন উইনাৰ হয় মায়ুৰী চাংমাই। দিয়া তোমালৈ থেংক ইউ, ভাল লাগিল। তোমাক আমি গিফ্ট দিম বুলি কৈছিলোঁ যিহেতু, তো এয়া লোৱা তোমাৰ গিফ্ট, ডেইৰী মিল্ক চকলেট। হেভ এ নাইচ ডে। Thank you.